Hello guys. Actually, আজি আমি এটা কথা শেয়ার কৰিবলৈ আহিছো। Actually আমি হিন্দীত ভিডিও বনাও আৰু তাৰ কাৰণে আমাৰ বহুত বেছি ভিউজো যায় বা মানুহে ভাল পায় বা চিনি পায় হেতুটো বেলেগ এটা কথা, কিন্তু কিছু সংখ্যক মানুহে আমাক হেতু কয় যে অসমীয়াত ভিডিও বনাব লাগে, হিন্দীত কেলে বনায়, ভিউজৰ কাৰণে বনায়। কিন্তু আজি কি হ'ল মানে আজি ভিডিও কেইটামান চালো, ইমান মনটো বেয়া লাগিলে। আজিৰ পৰা 10 দিন মান আগত এপ্ৰিল মাহত হেতুৱে কেইদিনমান আগত আৰু মানে ইণ্ডিয়াৰ ভিতৰত 100 জন ক্ৰিয়েটৰ টপ ক্ৰিয়েটৰ সিলেক্ট হৈছিলে মেটাৰ কাৰণে, মানে মেটাই সিলেক্ট কৰিছিলে। তাত আমাৰ নামো আছিলে। সব মিলিয়নছ 10 মিলিয়নছ 20 মিলিয়নছ মানে মিলিয়নছৰ ওপৰত থকা ক্ৰিয়েটৰবিলাক আছিলে। তাত এজন দুজন 500ৰ ওপৰত আছিলে, য'ত আমি আছিলোঁ 500K আমি আছিলোঁ, আৰু এজন দুজন আছিলে। অসমৰ চাগে কোনো নাছিলে নেকি, মানে ৱেষ্ট বেংগলৰ আছিলে। মোৰ চিনাকি এগৰাকীও গৈছে। মোৰ হেতু কাৰণে মানে অকমান বেয়া লাগিলে, আমি মানে হেতু যাবই নোৱাৰিলোঁ। মানে ইনষ্টাগ্ৰামে নতুন ফিচাৰ্ছ এটা কৰিছে, কৈ দিয়া তুমি। ইনষ্টাগ্ৰামৰ নতুন ফিচাৰ্ছ এটা আহিছে এডিট বুলি। সেইটো কাৰণে মানে তেওঁলোকৰ চেমিনাৰ বা কিবা সেইবিলাক মিটআপ পাতিছে। তাত মানে 100টা ক্ৰিয়েটৰৰ ভিতৰত আমাক সিলেক্ট কৰিছিলে। আজি আমি হিন্দীত ভিডিঅ' বনোৱাৰ কাৰণে আমি তেওঁলোকৰ চকুত পৰিলোঁ আৰু তেওঁলোকে আমাক কণ্টেক্ট কৰিলে বা মাতিলে। এইটো আমাৰ নিজৰ দুৰ্ভাগ্য যে আমি যাব নোৱাৰিলোঁ। মানে কি হয় আপোনাৰ পটকে দিল্লী মুম্বাই বুলি যাওঁ বুলি ক'লেও অকমান যাবলৈ অসুবিধা হয়। অকমান মানে পিছ হৈ দিয়ে আৰু কিছুমান কামত আমি মানে যাব নোৱাৰোঁ পটককৈ। ধৰক দিল্লী মুম্বাই বুলি ক'লে পটককৈ যাব নোৱাৰি, ফাইনেন্সিয়েলি অকণমান অসুবিধা থাকে, আৰু আমাৰ ল'ৰাটোক লৈ অকণমান টনা অযোৱা কৰি থাকিব লাগে, বৰ মানে অসুবিধা। একচুৱেলি এতিয়া দিল্লী মুম্বাই তেওঁলোকৰ কি হয় লগে লগে হয়। আজি আপোনাক ক'লে দুদিনৰ ভিতৰত মানে হয়ে, আৰু তেতিয়া ফ্লাইটত যাব লাগে। আৰু আমি এটা মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ। এতিয়া মুম্বাইলৈ ফ্লাইট ল'লে 2-3টা মানুহৰ কিমান টকা ফটকে লাগি যাব। সেইখিনি মানে সেইটোত বহুত ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ আছিলে, মানে ধৰক যাৰ মানে 10 মিলিয়ন এনেকৈ মানে ইণ্ডিয়াৰ টপ যোনবিলাক কুকিং ক্ৰিয়েটাৰ আছে তেওঁলোক আছিলে। মই ভিডিঅ' চাইছোঁ আজি, এনেকুৱা বেয়া লাগিছে। আৰু এতিয়া কি হ'ল আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণ এতিয়া লাইফটো অকণমান এনেকুৱা হৈ যায় নেকি, মানে কিবা এটা যদি লাইফত ভাল বা বেয়া হয় নহয়, তেতিয়া শ্বেয়াৰ নকৰিলে ভাল নালাগে, হয় নহয় যোন। আৰু এই ইনষ্টাগ্ৰামৰ যোনজন মেইন হেড তেওঁ আহিছিলে নেকি সেইটোত। আহিছিলে নেকি, কি তুমিতো ভিডিঅ' চাইছা, আহিছিলে ন। যোনটো ইনষ্টাগ্ৰাম হোৱাটছআপত তেওঁলোকৰ যোনটো মেইন আছে মানে CEO বুলি কয়, যোনটো মেটাৰ যোনটো হেড হয়, তেওঁ আহিছিলে। আৰু তাৰপিছত সেইটোৱে আৰু বেয়া লাগিছে মনটো অকণমান। যাব নোৱাৰিলোঁ আমি, বিশেষকৈ মানে অকণমান এই ল'ৰাটোক লৈ অকণমান টনা নিয়া কৰি থাকিব লাগে যে, সেইটো কাৰণে নোৱাৰোঁ। সি মানে আমাৰ দুটা বাহিৰে বেলেগ কাৰো লগত নাথাকে। আজি হয়তো গ'লে মানে অসমৰ কাৰণেও এটাতো ভালেই ন, যে আমি অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। বহুতে কৈ থাকে যে কি মানে বহুতে কৈ বিচাৰিছিলোঁ। থাকে যে কি কৰিছা কি লাভ হৈছে আমুক তামুক। এই মানে আজি হয়তো আমি যোৱা হ'লে দেখাব পাৰিলোঁ হয়, এতিয়াতো কৈ লাভ নাই। যেতিয়া আৰু মানে অসমক ৰিপ্ৰেজেণ্ট কৰাটো হ'লে হয় ন, যোনটো আমাৰ মটিভ হয়, আমি যোনটো বিচাৰোঁ। তাত গৈ থিয় হ'লোঁ হয় 100 জনৰ ভিতৰত, ডাঙৰ দিল্লী মুম্বাই ডাঙৰ ডাঙৰ মেট্ৰ' চিটি, আৰু আমি এটা সৰু জেগাৰ পৰা সৰু গাঁও এখনৰ পৰা গ'লোঁ হয়, মানে ভাল লাগে আৰু বহুত ভাল লাগিলে হয়। কিন্তু এইটো মানে ফুটনি মৰা নাই আগতে, যোনটো আহিছে মানে সেইটোৱে কৈছোঁ। ৰিয়েল ক'ব পাৰে ন বহুতে, কেলে ক'ব, মানুহ বুজি নাপায় নেকি? কোৱা মানুহ আছে আৰু সেই কোৱা মানুহক তুমি ক'ব নালাগে নহয়, কোৱা মানুহ এনেও ক'ব। এনে বেয়া লাগিছে, আৰু বেছি বেয়া ইয়াৰ ওপৰত লাগিছে। ই মোক কৈছিলে যেতিয়া আহিছিলে, মানে কৈছে ৰ'বা ইমান সোনকালে ৰেচপঞ্চ কৰিব নালাগে, অকণমান দিন ৰৈ দিয়া বোলে, লাহে লাহে কৰিবা, এনেকৈ কৈছিলে। মানে মই ভাবোঁ আৰু অকণমান পটককৈ মানে ধৰা এই মানে বিশেষ প্ৰব্লেম সেইটোৱে, ল'ৰাটোৱে মানে টনা নিয়া কৰিবলৈ বহুত অসুবিধা হয়। চাওঁ নেক্সট যদি অপৰচুনিটি আহে তেন্তে কৰিম, আৰু এটা হেৰুৱালোঁ সেইটোৱে আৰু। অ'কে, বাই বাই।